প্ৰিয় শ্ৰোতা, আপুনি শুনি আছে অনলাইন ৰেডিঅ' মাজুলী টুইংকলৰ সৈতে। প্ৰিয় শ্ৰোতা, মুক্তকণ্ঠ অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক, সাহিত্যিক তথা অসমীয়া সাহিত্য জগতৰ এক পৰিচিত নাম ডক্টৰ পল্লৱী ডেকা বুজবৰুৱা বাইদেউক। বাইদেৱে আজি মুক্তকণ্ঠ অনুষ্ঠানত ক'ব ডিব্ৰুগড় বিশ্ববিদ্যালয় সম্বন্ধীয় কিছু অনুভৱ, গ্ৰন্থপ্ৰেম আৰু কিছু কথা। বাইদেউ, আপোনাক মুক্তকণ্ঠ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। অনলাইন ৰেডিঅ' মাজুলী যোগে মই মাজুলীবাসী সমগ্ৰ ৰাইজলৈ শ্ৰদ্ধা সম্ভাষণ জনাইছোঁ। অনলাইন ৰেডিঅ' মাজুলীৰ সংযোজন বাস্তৱিকতে মাজুলীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ সংযোজন, কাৰণ এই অনুষ্ঠানৰ জৰিয়তে মাজুলীৰ আছুতীয়া ঐতিহ্য সম্পদ আদি উদ্ভাসিত হ'ব। সেইকাৰণে মই শুভেচ্ছা জনাইছোঁ। অনলাইন ৰেডিঅ' মাজুলীৰ কৰ্মকৰ্তা টুইংকল আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ মাধ্যমৰ ছাত্ৰী। তেওঁ মোক অনলাইন ৰেডিঅ' মাজুলীলৈ আমন্ত্ৰণ জনাইছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সম্পৰ্কীয় মোৰ অনুভৱ, অভিজ্ঞতা, স্মৃতি আপোনালোকৰ আগত ক'বলৈ। তেওঁ মোক কেইবাটাও প্ৰশ্ন হিচাপে মোলৈ প্ৰেৰণ কৰিছিল। সেই প্ৰশ্নবিলাকৰ উত্তৰ হিচাপেই আজি তাৰ মাজেৰে মোৰ জীৱনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় কেন্দ্ৰিক অভিজ্ঞতা অনুভৱক আপোনালোকৰ আগত দাঙি ধৰিবলৈ আগবাঢ়িছোঁ। তেওঁ মোক সুধিছিল মই কেতিয়াৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত জড়িত। সেয়া আছিল 1991-92 চন। অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই ছাত্ৰী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ। সেই চনটো 1992 চন বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কাৰণে এটা ঐতিহাসিক সংযোগৰ ক্ষণ আছিল। ডক্টৰ নগেন শইকীয়া ছাৰৰ উদ্যোগত তুলনামূলক ভাৰতীয় সাহিত্য অসমীয়া বিভাগৰ পাঠ্যক্ৰমত সংযোজন ঘটোৱা হৈছিল। এই পাঠ্যক্ৰম পঢ়া প্ৰথম বৰ্ষৰ ছাত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ। আৰু এটা গৌৰৱ মই অনুভৱ কৰোঁ, এই বিশ্ববিদ্যালয়ৰ এই বিভাগত এই বিশেষ পাঠ্যক্ৰমৰ ছাত্ৰী হিচাপে মই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু সেই একে বিষয়কে সেই বিশেষ দৃষ্টিভংগীৰে গৱেষণা কৰি 2001 চনত মই এই তুলনামূলক সাহিত্য অধ্যয়ন পদ্ধতিৰ প্ৰথমজন PhD ডিগ্ৰীধাৰীও হৈছিলোঁ। সেইকাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অহা এই সময়খিনিক মই মোৰ বিশ্ববিদ্যালয়ৰ জীৱনৰেই নহয়, মোৰ সমগ্ৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি অনুভৱ কৰোঁ। বিশ্ববিদ্যালয়ৰ তেতিয়াৰ আৰু এতিয়াৰ পাৰ্থক্য সম্পৰ্কেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ আছে। তেওঁলোকে মোক সোধে বা টুইংকলেও মোক সুধিছে যে তেতিয়াৰ আৰু এতিয়াৰ পাৰ্থক্য কেনেকুৱা। বিশ্ববিদ্যালয়ত সেই সময়ত পঢ়িবলৈ আহি আমি কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মাজতে আবদ্ধ থকা নাছিলোঁ। আমাৰ সম্পৰ্কবিলাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্যান্য বিভাগবিলাকৰ লগতো স্থাপন হৈছিল। আমি আমাৰ তেতিয়াৰ শিক্ষকসকলক প্ৰায়ে সকলোকে চিনি পাইছিলোঁ। সকলোৰে ওচৰত জানিবলৈ, বুজিবলৈ, সকলোৰে ওচৰ চাপিব পৰা আমাৰ পৰিৱেশ আছিল। আমি গৈছিলোঁ, সকলোৱে আমাক মৰম চেনেহ কৰিছিল, তেওঁলোকৰ পৰা জানিবলৈ সুবিধা দিছিল। মোৰ মনত পৰে তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেমেষ্ট্ৰি বিভাগৰ কৃষ্ণগোপাল শৰ্মা ছাৰৰ কথা, গণিত বিভাগৰ গোপাল হাজৰিকা ছাৰ। তাৰপিছতে তেতিয়া আমি ছাত্ৰী হৈ থাকোঁতেই এই বিশ্ববিদ্যালয়ত প্ৰথম আমি অংশগ্ৰহণ কৰিছে শিক্ষক হিচাপে জিতেন হাজৰিকা ছাৰ, পৰিসংখ্যা বিজ্ঞান বিভাগৰ, প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ সুশীল গোস্বামী ছাৰ, তেনেকৈ অৰ্থনীতি বিভাগৰ ভুৱন বৰুৱা ছাৰ, জয়ন্ত গগৈ ছাৰ, বিভিন্নজন শিক্ষকৰ, তেনেকৈ আমাৰ সমাজতত্ত্ব বিভাগৰ
প্ৰশান্ত বৰদলৈ ছাৰ, বৰঠাকুৰ ছাৰ, বিভিন্ন এইসকল শিক্ষকৰ লগত আমাৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁলোকে আমাক মৰম কৰিছিল। তেওঁলোকে জানিবলগীয়া অনেক কথা এইসকল শিক্ষকৰ পৰাও আমি শিকিছিলোঁ, জানিছিলোঁ, বুজিছিলোঁ। এতিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই সেইটো নেদেখোঁ যে এতিয়াৰ ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ অন্যান্য বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীক বোধকৰো চিনিকে নাপায়। নিজৰ বিভাগৰে প্ৰত্যেকজন যিকেইজন শিক্ষকে তেওঁলোকৰ বিশেষ পাঠ্যক্ৰম নপঢ়ায় তেওঁলোককো চিনি পোৱাটো কঠিন হয় বা তেওঁলোকৰ নামবোৰো সম্পূৰ্ণকৈ আজিকালি নাজানে। মোৰেই নাম PDB, পল্লৱী ডেকা বুজৰবৰা, নামটো হয়তো বহুতে নাজানে। তেনেধৰণে আজিৰ ছাত্ৰ ছাত্ৰীয়ে ওপৰে ওপৰে মানে গভীৰলৈ নোযোৱাকৈ সম্পৰ্কবিলাক স্থাপন কৰে যেন মোৰ লাগে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়ৰ পৰিৱেশ, যিটো চৌহদৰ পৰিৱেশ, সেই পৰিৱেশত আমি ভাৰ্চিটি উইক তেতিয়াও হৈছিলে, এতিয়াও হয়। কিন্তু তেতিয়াৰ যিবিলাক ভাৰ্চিটি উইক হৈছিলে তেতিয়া আমি দেখিছিলোঁ আমি ভাৰ্চিটি উইকবিলাকত নিজক বিকশিত, সুশোভিত, পৰিমাৰ্জিত, পৰিশীলিত কৰি নিজৰ মাজত থকা দক্ষতা, প্ৰতিভাবিলাক উলিয়াই আনিবলৈ বিশ্ববিদ্যালয়ৰ পৰিৱেশে আমাক সুযোগ দিছিল। বিশ্ববিদ্যালয়ৰ সুশীল এটা সংস্কৃতি আগৰে পৰা আছিল আৰু সেই সুশীল সংস্কৃতিৰ সোঁতত অংশীদাৰ হোৱাৰ সুযোগ বিশ্ববিদ্যালয় সপ্তাহবিলাকে আমাক দিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একক আৰু অনন্য সুশীল সংস্কৃতি এনেকুৱা আছিল যে তাত এটা উপকণ্ঠীয় গ্ৰাম্য সৰলতাৰ কণ্ঠস্বৰ আছে আৰু অতি সংযত, নৈতিক, অনমনীয়, উজ্জ্বল ব্যক্তিত্ব এটা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিজাকৈ আছে। আৰু সেই ব্যক্তিত্বৰ প্ৰসাৰণ ক্ৰমান্বয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰসাৰিত হয়। মই নকওঁ যে আমাৰ এতিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ সেয়া প্ৰসাৰিত নোহোৱাকৈ আছে। সেইটোৰ উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি নিৰ্বাচন হয় সেই নিৰ্বাচন পৰিচালনা কৰা কমিটিত থকাৰ এজন হিচাপে মই যোৱা কেইবছৰমানৰ পৰা অভিজ্ঞতা লাভ কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই পৰিমাৰ্জিত, পৰিশীলিত, সংযত, নৈতিক অনুশীলনবিলাক এতিয়াও আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ ধৈৰ্য আৰু নিষ্ঠা, সততাৰে সৈতে আমাৰ নিৰ্বাচনবিলাক পাৰ কৰিবলৈ আমাক কেইবাটাও নিৰ্বাচনৰ কেইবাবছৰো চলোৱাৰ অভিজ্ঞতাৰে আমাক সেইটো সুযোগ দিছিল। গতিকে ক্ৰমান্বয়ে যোৱা নিৰ্বাচনটোত অৱশ্যে ব্যতিক্ৰম, যোৱা যিটো নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনত সেই সংস্কৃতি যেন ক্ৰমশ ব্যাহত হ'ল যেন লাগে। সেই সংস্কৃতিত ঘূণে ধৰা যেন মোৰ অনুভৱ হয়। আগলৈকে যোৱা নিৰ্বাচনটোৰ আগৰ নিৰ্বাচনটোলৈকে আমাৰ অভিজ্ঞতা, আমাৰ বিশ্ববিদ্যালয়ৰ সুশীল যিটো পৰম্পৰাগত উজ্জ্বল সংস্কৃতি, সেই সংস্কৃতি অক্ষুণ্ণ থকা যেন অনুভৱ হৈছিল। এই যে এতিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ এই অসহিষ্ণুতা, যোৱা যিটো নিৰ্বাচনৰ তেওঁলোকে পৰিৱেশ ৰচনা কৰিলে তাৰ পৰা অনুভৱ হয় যিটো অসহিষ্ণুতা তেওঁলোকৰ মাজত গঢ় লৈছে, যিটো অধৈৰ্য, যিটো তেওঁলোকৰ মাজত পৰস্পৰৰ প্ৰতি অবিশ্বাস, সন্দেহ গা কৰি উঠিছে, সেইবিলাকৰ পৰিৱেশ হয়তো ৰচনা হৈছে সমগ্ৰ সমাজখনৰ পৰা প্ৰসাৰিত কিছুমান বিষ বাষ্পৰ দ্বাৰা। আমাৰ ৰাজনীতিৰ, আমাৰ সমগ্ৰ দেশ আৰু ৰাজ্যৰ ৰাজনীতিৰ পৰা প্ৰসাৰিত কিছুমান বিষ, কিছুমান বিষাণু কীটাণুৱে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মন মগজুটো প্ৰৱেশ কৰা যেন মোৰ অনুভৱ আজিকালি হয়। আৰু এই যে আমাৰ সময়ত আছিল দুবছৰীয়া পাঠ্যক্ৰম, প্ৰিভিয়াছ আৰু ফাইনেল ইয়েৰত আমি আমাৰ পাঠ্যক্ৰমৰ শেষান্ত পৰীক্ষা দিবলগীয়া হয় আৰু সেই সময়ছোৱাত আমি শৃংখলিতভাৱে আমাৰ পাঠ্যক্ৰমবিলাক শেষলৈকে সম্পূৰ্ণ কৰি তাক আকৌ আমি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হৈছিলোঁ নিজা ধৰণে। কিন্তু এতিয়া ষান্মাসিক পৰীক্ষাত হঠাৎ সলনি হৈ থকা কিছুমান নীতি নিয়মৰ ধামখুমীয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজক
সেই ব্যৱস্থাৰ লগত খাপ খুৱাব পৰা নাই ছেমিনাৰ গ্ৰুপ ডিছকাশ্যন হুলস্থুলীয়া এটা পৰীক্ষাৰ ব্যৱস্থা য'ত পৰীক্ষা ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰে পাঠ্যক্ৰমতকৈ ব্যৱস্থাটোহে বেছি তেওঁলোকৰ কাৰণে আতংকিকৰ ব্যৱস্থা হয় আৰু এইবিলাক কাৰণত হয়তো বিৰামহীন এটা দ্ৰুত গতিৰ ব্যস্ততা অথচ তাত যান্ত্ৰিক সংযোগ তেওঁলোক যান্ত্ৰিকভাৱে তাত অন্তৰ্ভুক্ত হৈছে তাত তেওঁলোকৰ কোনো প্ৰাণৰ সঁহাৰি নাই প্ৰাণৰ আনন্দৰে সৈতে পাঠ্যক্ৰমক আত্মসাৎ কৰাৰ যিটো আমাৰ প্ৰবল প্ৰৱণতা আমাৰ পাঠ্যক্ৰমবিলাকত তেতিয়া আছিল এই প্ৰৱণতাবিলাক ক'ৰবাত হেৰাই গৈছে আৰু সেইকাৰণেই হয়তো আমাৰ ছাত্ৰ ছাত্ৰীবিলাক কিছু পৰিমাণে অসংযত কিছু পৰিমাণে চিন্তাগ্ৰস্ত কিছু পৰিমাণে বিমৰ্ষ আৰু এইবিলাক কাৰণত তেওঁলোক যান্ত্ৰিক হৈ পৰিছে এতিয়াৰ পৰিৱেশ তেনেকুৱা আৰু আমাৰ দিনতো বিশ্ববিদ্যালয়ত ভাৰ্চিটি উইক হৈছিল আমি সেই ভাৰ্চিটি উইকবিলাকত আমাৰ মাজত আমাৰ যিবিলাক গুণ বা দক্ষতা সেই দক্ষতাবিলাক পৰিমাৰ্জিত পৰিশীলিত সুশোভিত কৰি বিকাশ ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ এটা স্বাস্থ্যসন্মত আমাৰ মাজত বিভাগবিলাকৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল এই প্ৰতিদ্বন্দ্বিতাৰ ফলত আমাৰ মাজৰ প্ৰতিভাবিলাকৰ বিকশিত হৈ স্ফুৰণ ঘটিছিল কিন্তু এতিয়া যেন সেইবিলাকতো ক'ৰবাত ঘূণে ধৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত সেই আনন্দৰে সৈতে নিজৰ মাজৰ দক্ষতা আৰু নিজৰ মাজৰ প্ৰতিভাবিলাক বিকাশৰ যিটো প্ৰতিযোগিতা আনন্দ উপভোগৰ মাজেদি কৰা হয় এই প্ৰতিযোগিতাবিলাক ক'ৰবাত হেৰাইছে ক'ৰবাত তাৰ ছন্দ হেৰাইছে এইবিলাকো এতিয়া এনেকুৱা হেৰিবিলাকত নোহোৱা হোৱাৰ কাৰণ হ'ব পাৰে মোক সোধা হৈছে মোৰ এটা ভাল লগা অনুভৱ মোৰতো ভাল লগা অনুভৱ অজস্ৰ মোৰ ছাত্ৰ ছাত্ৰীৰ লগত সংপৃক্ত হৈ থকা জীৱনটো মোৰ এনেই ভাল লাগে মোৰ ভাল লগা অনুভৱ সেইবিলাকেই যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ বিশ্ববিদ্যালয়ৰ ঐতিহ্যক আমাৰ বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰ ব্যক্তিত্বটোক আনৰ আগত তুলি ধৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে মই যে অলপ আগতে ক'লোঁ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনবিলাকত যোৱাটো নিৰ্বাচনক বাদ দি তাৰ আগৰ নিৰ্বাচনবিলাকত যি ধৰণৰ এটা শৃংখলাবদ্ধতা যি ধৰণৰ নৈতিক এটা উন্নত মানৰ মননশীল অংশগ্ৰহণ দেখাইছিল সেই দেখুৱাবিলাকৰ মাজত মোৰ ভাল লগা অনুভৱ স্ফুৰিত হয় মই ভিতৰৰ পৰা অনুভৱ কৰোঁ আমাৰ ক'ৰবাত বিশ্ববিদ্যালয়ৰ এটা সাৰ্থক গৌৰৱ ক'ৰবাত স্বাক্ষৰিত হৈ ক'ৰবাত একেবাৰে সংৰক্ষিত হৈ হয়তো ইতিহাসত ৰৈ গৈছে এই বস্তুবিলাক আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ আৰু মই ইয়াত নিজে ছাত্ৰ ছাত্ৰী হৈ অংশগ্ৰহণ কৰোঁতেও আমাৰ শিক্ষকসকলৰ আমাৰ প্ৰতি যি মৰম অনুৰাগ যিবিলাক আমাৰ বিশ্ববিদ্যালয়ৰ অন্যান্য বিভাগৰ শিক্ষকসকলেও যেতিয়া প্ৰতিযোগিতাবিলাকত আমাৰ শিক্ষক ছাত্ৰ উভয়ে অংশগ্ৰহণ কৰিছে এতিয়াৰ দৰে শিক্ষক এফালে এটা মেৰুত আৰু ছাত্ৰসকল এটা মেৰুত তেনেধৰণৰ অৱস্থা তেতিয়া নাছিল তেতিয়া শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰি ছাত্ৰ ছাত্ৰীৰ লগে লগে আছিল আৰু সেইবিলাকক শিক্ষকৰ পৰা পোৱা উৎসাহে আমাক জীৱনত কিবা এটা কৰিব পাৰিছোঁ বুলি এটা আৰু জীৱনৰ ভৱিষ্যতৰ কাৰণে অনেক প্ৰেৰণা দিছিল সেইবিলাক সময় সেই ধৰণৰ সংযোজন সেই ধৰণৰ প্ৰকাশবিলাক ভাল লাগে এতিয়া আমাৰ বিশ্ববিদ্যালয়ত ৰাজনীতি সোমাইছে ৰাজনীতি সোমোৱাৰ কাৰণে আমি খণ্ড খণ্ড বিখণ্ড অনেক ভাগ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত জাতি জনগোষ্ঠী বৰ্ণ ভাষিক অনেক সংগঠন এইবিলাক আচলতে এনেকৈ বিচ্ছিন্নতাবোধৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অস্তিত্ববিলাকে আমাক সমৃদ্ধ কৰেনে আমাক আমাৰ বিকাশক ব্যাহত কৰে এই চিন্তাবিলাকো এতিয়া কৰিবৰ হৈছে চাগে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে হয়তো সময়ত সেইবিলাকো উপলব্ধি কৰিব এই চিন্তাবিলাকো কৰা উচিত আমাৰ ৰাজ্য বা আমাৰ দেশৰ ৰাজনৈতিক অপসংস্কৃতিবিলাক আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত কৰাটো মোৰ অতি বেয়া লগা বিষয়হে মোৰ ভাল লগা নহয় আচলতে এই যে
সময়বিলাক এতিয়া যে আমাৰ কৰোনা নামৰ মহামাৰীটোৰ সংকটত যিটো পৃথিৱীজুৰি যিটো অৱস্থা হৈছে, যিটো সংকটৰ গৰাহত বিশ্বৰ মানুহ আতংকিত হৈ আছে, এই সময়ছোৱাত বিশ্বৰ লগতে অসমৰ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকো তাৰ যিটো সংঘৰ্ষৰ জীৱন, সেই জীৱনৰ অংশীদাৰ হৈছে। ছাত্ৰ ছাত্ৰীসকলেই আটাইতকৈ বেছি তাৰ পৰা সংকটৰ সন্মুখীন হৈছে। তেওঁলোকৰ ভৱিষ্যত সংকটৰ গৰাহত, তেওঁলোকৰ শিক্ষাৰ যিটো শিক্ষাদান গ্ৰহণৰ প্ৰক্ৰিয়া ব্যাহত হৈছে। এইবিলাক কাৰণত ছাত্ৰ ছাত্ৰীবিলাক হয়তো বিমৰ্ষ হৈছে, হতাশাগ্ৰস্ত হৈছে। এনেকুৱা সময়ত ছাত্ৰ ছাত্ৰীবিলাকে আচলতে জীৱনমুখী চিন্তাবিলাকৰ কথা ভাবিবৰ হ'ল। এতিয়া এই আমাৰ মাজত থকা বিচ্ছিন্নতাবোধৰ, ক্ষুদ্ৰত্ববোধৰ চিন্তাবিলাক পৰিহাৰ কৰি আমি একক বৈশিষ্ট্যবিলাক, আমাৰ বিশ্ববিদ্যালয়ৰ পৰম্পৰাগত যিটো নৈতিক ঐতিহ্য, সেই ঐতিহ্যটোক ঘূৰাই অনাৰ সময় হয়তো বিশ্ববিদ্যালয়লৈ আহিছে। শিক্ষা দান আৰু গ্ৰহণৰ ক্ষেত্ৰত কেনে পদক্ষেপ ল'লে এতিয়া ভাল হ'ব, এনেধৰণৰ চিন্তাবিলাকৰ কথাও আমাৰ ছাত্ৰীগৰাকীয়ে মোক কৈছিল। মোৰ বোধেৰে আমাৰ শিক্ষা দান গ্ৰহণৰ প্ৰক্ৰিয়া পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা হ'ব লাগিব। বিজ্ঞান আৰু প্ৰযুক্তিৰ সুবিধাবোৰ গ্ৰহণ কৰি অনলাইন ব্যৱস্থা, দূৰশিক্ষাৰ ব্যৱস্থা আদি পৰিস্থিতিয়ে আজি দাবী কৰিছে। আৰু কিন্তু সেইবিলাক কৰিবলৈ হ'লেও আমাৰ শিক্ষা দানৰ পদ্ধতি, শিক্ষাৰ দিশবিলাক বাস্তৱসন্মত, প্ৰায়োগিক হ'ব লাগিব। কাৰিকৰী, কৃষি, বাণিজ্য, উদ্যোগ আদিৰ বাস্তৱমুখী জ্ঞানবিলাক আৰু কৰ্মমুখী প্ৰায়োগিক দিশবিলাকক আমি উৎকৰ্ষ সাধন কৰি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগিব। অন্তৰ্মুখী জ্ঞান, বোধ, মননৰ প্ৰয়োজন আছে। সেইবিলাকৰ শিক্ষা আমি অনেক লৈছোঁ, বা সেইবিলাকক আমি প্ৰায়োগিক কোন দিশত কেনেকৈ কৰিব পাৰোঁ, সেই চিন্তাবিলাকো আনিব লাগিব। প্ৰণালীবদ্ধ সুচিন্তিত আঁচনিৰে কামবোৰ আগবঢ়াব লাগিব, য'ত মাধ্যমৰ ক্ষেত্ৰত হয়তো অনলাইন লাইভ দূৰশিক্ষা আদিবিলাক গ্ৰহণ কৰা হ'ব, কিন্তু পৰিকাঠামোবিলাক তৈয়াৰ কৰি ল'ব লাগিব। চুকে কোণে থকা অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ উপলব্ধ হ'ব পৰা ব্যৱস্থা সুনিশ্চিত আগতে হ'ব লাগিব। আৰু সেইকাৰণে সেই চিন্তাবিলাকক বাস্তৱত পৰিণত কৰিবলৈ প্ৰয়াস আগবঢ়াব লাগিব। জীৱনমুখী ইতিবাচক চিন্তা সম্বলিত, সংঘাত সংশয়ৰ মাজত ছাৰ্ভাইভ কৰিব পৰা, ব্যতিক্ৰম পৰিস্থিতি তৈয়াৰ কৰিব পৰা সাধাৰণ লোকৰ মহৎ ক্ৰিয়াকলাপবিলাক আমি ছাত্ৰ ছাত্ৰীৰ সন্মুখলৈ আনিব লাগিব। কাৰ্য সম্পাদনৰ উদাহৰণ থকা, তেনেধৰণৰ সাধাৰণ লোকে মহৎ কাৰ্য সম্পাদনৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ পাঠ থকা, নৈতিক শিক্ষা থকা, মনুষ্যত্বৰ প্ৰতি সচেতনতা থকা, প্ৰাকৃতিক ভাৰসাম্যতাৰ সজাগতা থকা পাঠবিলাক আমি পাঠ্যক্ৰমৰ ভিতৰচৰালৈ আনিব লাগিব। আচলতে আজিৰ যিটো পৰিস্থিতি, পৰিৱেশ, সংঘাত, সংঘৰ্ষ, সংকট এইবিলাক হৈছে, এইবিলাক আচলতে কেতিয়াও পৃথিৱীত নোহোৱা নোপোজা কথা নহয়। এতিয়া মাত্ৰ কৰোনা মহামাৰী হৈছে, আন সময়ত আন মহামাৰী হৈছিলে, আন যুদ্ধ বিগ্ৰহ হৈছিলে। বিভিন্ন ধৰণৰ সংঘাতে পৃথিৱীক যুগে যুগে সংকটত পেলাই আহিছে। আৰু এই যে যুগে যুগে কৰা সংকট, সংঘৰ্ষৰ সন্মুখীন হোৱা মহান মনীষী, ঋষি, মুনি, পণ্ডিত, কবি, দাৰ্শনিক, গণিতজ্ঞ, ৰাজনীতিবিদ, অৰ্থনীতিবিদ, সমাজনীতিবিদ, সংস্কৃতিবিদ সকলে তেওঁলোকৰ উপলব্ধিবিলাক, তেওঁলোকৰ অনুভৱবিলাক, তেওঁলোকৰ চিন্তা চৰ্চাবিলাক গ্ৰন্থবিলাকত, বহু গ্ৰন্থত সমাৱেশ কৰি গৈছে। সেইবিলাক গ্ৰন্থত সমাৱেশিত হৈ আছে। আনকি কবি সাহিত্যিক সকলেও, শিল্পীসকলে বিভিন্ন ধৰণৰ ৰুচি অভিৰুচিৰ আলোকত জীৱনৰ ৰস, আনন্দ উপভোগৰ অনেক অনুভৱ অভিজ্ঞতাৰ চিন্তা, অনেক অনুভৱ অভিজ্ঞতাৰ ৰূপায়ণ তেওঁলোকৰ
বিভিন্ন আকাৰে তেওঁলোকে থৈ গৈছে, গ্ৰন্থত থৈ গৈছে, বিভিন্ন অডিঅ' ভিজুৱেল মাধ্যমত থৈ গৈছে। সেই গোটেইবিলাকক আমি এতিয়া অধ্যয়নৰ আওতালৈ আনিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ সংশয়, জীৱনৰ হতাশা, জীৱনৰ বিমৰ্ষতাক অতিক্ৰম কৰিবলৈ হ'লে সেইবিলাকৰ মাজলৈ যাত্ৰা কৰিব লাগিব। গ্ৰন্থ অধ্যয়নক জীৱনৰ অংশ কৰিব লাগিব বুলি নিশ্চয় এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অনুভৱ নিশ্চয় হৈছে। এই যে গ্ৰন্থ প্ৰেমৰ কথা কোৱা হ'ল, গ্ৰন্থৰ মাজত নিজক বিচাৰি চোৱাৰ, গ্ৰন্থৰ মাজত নিজৰ পৰিৱেশ পৰিস্থিতিক বিচাৰি চোৱাৰ, গ্ৰন্থৰ মাজত নিজৰ বিষয়, নিজৰ পঠনীয় বিষয়ৰ সংগতি বিচাৰি চোৱা, এই ধৰণৰ যাত্ৰাটো এতিয়া ছাত্ৰ ছাত্ৰীয়ে কৰিবৰ সময় উপস্থিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে সেইটো কৰা উচিত। আৰু মোৰ ভাল লগা গ্ৰন্থ বা মোৰ গ্ৰন্থ প্ৰেমৰ কথাও আমাৰ ছাত্ৰীগৰাকীয়ে সুধিছিল। আমি গ্ৰন্থ প্ৰেমত এটা সময়ত বৰ তীব্ৰ গ্ৰন্থ প্ৰেম আমাৰ আছিল। যেতিয়া মই প্ৰাথমিক বিদ্যালয়ৰ পৰা একেবাৰে বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে আমাৰ গ্ৰন্থ প্ৰেম অতি তীব্ৰ আছিল। সেইটো সময়ত মই প্ৰাথমিক বিদ্যালয়ত থাকোঁতে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীলৈ পাওঁতেই মোক লখিমপুৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সদস্য কৰি লোৱা হৈছে। একেবাৰে কণমানি সদস্য বুলি মোক তাত উপহাৰো দিছিলে তাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰিয়ানে। আৰু সেই সময়ত মই ইমানেই কিতাপ পঢ়িছিলোঁ যে সেই সময়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে এনেকুৱা কিতাপ পঢ়িছিলোঁ, কিতাপৰ বাহিৰে আমাৰ দ্বিতীয় সংগী বা দ্বিতীয় বন্ধু নাছিল। সেই সময়বিলাক আচলতে আমাৰ জীৱনৰ আটাইতকৈ মনোৰম সময় আছিল বুলি মোৰ এতিয়া অনুভৱ হয়। এতিয়া যিবিলাক কৰি আছোঁ আমি, জীৱনৰ বাটত অন্য অভিজ্ঞতা আহৰণ কৰোঁ, তাৰ মাজত যেতিয়াই তেতিয়াই সেই সময়ৰ সঞ্চয়খিনিহে বুমুঠি মাৰে। তাৰপিছত আমি বিশ্ববিদ্যালয়ৰ যেতিয়া অধ্যাপক হ'লোঁ বা মহাবিদ্যালয়ৰ অধ্যাপক হ'লোঁ, লাহে লাহে কিছু বছৰৰ পৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক হোৱাৰো বহু বছৰ পিছলৈকে আমাৰ সেই অভ্যাসবিলাক একেই আছিল। কিন্তু বিশ্ববিদ্যালয়ৰ অধ্যাপক হোৱাৰ কেইবছৰমানৰ পৰা এনেকুৱা সেই যান্ত্ৰিকতা ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ যেনেকৈ আহিলে, আমাৰ শিক্ষকসকলৰ জীৱনলৈ আহিলে। শিক্ষকসকলো সেই পাঠ্যক্ৰমৰ বিশেষ গণ্ডি একোটাত এনেকুৱাকৈ বন্দী হৈ যাবলৈ ধৰিলোঁ যে তাৰ আশে পাশে থকা গ্ৰন্থবিলাকৰ বাহিৰে বা মোৰ তত্ত্বাৱধানতে গৱেষণা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিষয় ক্ষেত্ৰবিলাকৰ লগত জড়িত গ্ৰন্থবিলাকৰ লগত যান্ত্ৰিকভাৱে সম্পৃক্ত হোৱাৰ বাহিৰে যেন গ্ৰন্থৰ জগতখন সেই যে অনাবিল আনন্দ দিয়া, তৃপ্তিত চকুপানী উলিয়াই দিয়া সেই গ্ৰন্থৰ যিটো বন্ধুত্ব, সেই বন্ধুত্ব ক্ৰমান্বয়ে হেৰাই গৈছিল জীৱনৰ পৰা। এই লকডাউনৰ সময়ছোৱাই মোক এনেকুৱা এটা উপকাৰ কৰিলে, মোৰ তাৰ আগতেও মোৰ লকডাউনৰ ঠিক আগে নহয়, কা আন্দোলনৰ আগে আগে মোৰ ভৰিটো আঁঠুৰ ওপৰতে দুটুকুৰাকৈ ভাগিছিলে। আৰু সেই ভৰিটো ভগাৰ সেই সময়টো আচলতে মোৰ কাৰণে ভৰিটো ভগা এটা দুৰ্ঘটনা যদিও আছিলে, সি এটা মোৰ জীৱনলৈ আশীৰ্বাদহে হৈ অহা যেন লাগে। আৰু সেই সময়ছোৱাত মই এতিয়াৰ মানুহখিনিতকৈ আগৰে পৰা লকডাউন হৈ গৃহবন্দী হৈছিলোঁ। আৰু সেই গৃহবন্দীত্বৰ সময়ত কিতাপৰ বন্ধুত্ব, সেই কিতাপৰ মাজত অনাবিল তৃপ্তি পোৱা, কিতাপৰ মাজত চকুপানী ওলাই যোৱাকৈ সম্পৃক্ত হোৱা, তৃপ্তিত চকুপানী ওলাই যোৱা সেই মুহূৰ্তবিলাক আকৌ ঘূৰাই পাইছোঁ। কিতাপৰ বন্ধুত্বক মই আকৌ ঘূৰাই পাইছোঁ। সেইকাৰণে এই সময়বিলাক আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও, মোৰ কাৰণেও, বিশ্ববিদ্যালয়ৰ হয়তো পৰিকাঠামোকে সলাই পেলোৱাৰ কাৰণে, এতিয়াৰ যিটো ব্যৱস্থাৰ সম্পূৰ্ণ সলনিৰ কাৰণে, বিৱৰ্তনৰ কাৰণে এটা নতুন সুৰ লৈ, নতুন চিন্তা লৈ, নতুন আৱিৰ্ভাৱ লৈ হয়তো এই সময়বিলাক আমাৰ কাৰণে আশীৰ্বাদেই আহিলে। আৰু গতিকে বৰ্তমান বিশ্ববিদ্যালয়লৈ এই সংকটৰ সন্মুখীন হোৱাৰ যিটো সাহস, উদ্যম, স্পিৰিট, এইখিনিৰে সৈতে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক সকলোকে এটা নতুন ৰূপত
তৈয়াৰ কৰিব বুলি মই বিশ্বাস কৰোঁ। বৰ্তমানৰ বিশ্ববিদ্যালয়খন এই দীৰ্ঘ অগ্নি পৰীক্ষাৰ মাজেৰে নতুনকৈ উদ্ভাসিত হ'ব বুলি মই অনুভৱ কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰে সৈতে আমি সকলোবিলাক নিশ্চয় সফল হ'ম। প্ৰিয় শ্ৰোতা, যিহেতু সময় ইংগিত দিছে অনুষ্ঠান সামৰিবৰ কাৰণে, সেয়েহে টুইংকলক আজিলৈ বিদায় দিয়ক আৰু শুনি থাকিব অনলাইন ৰেডিঅ' মাজুলী।